এয়া যে দেখিছে এয়া মোৰ দেউতা দেখিছেনে মুখখন দেখি আপোনালোকে ধৰিব পাৰিছে কিমান বেছি সুখী আৰু সুখী নহ'ব কিয় কওকচোন 50 বছৰ বয়স হৈছে মোৰ দেউতাৰ আৰু আমি সৰুৰ পৰা দেখি আহিছোঁ মোৰ দেউতাই এনেকৈ মানে গো পালন কৰে আৰু ইমান বছৰ পিছত আমাৰ সৌভাগ্য হৈছে মানে দুটাকৈ মানে ল'ৰা দমৰা বুলি কয় গৰু যিহেতু আমি পোৱালি দুটা পাইছোঁ আৰু লক্ষী হয় গাইজনী দুটাকৈ পোৱালি দিছে আৰু দুটা সুস্থ আৰু আপোনালোকে ইমান মৰম দিছে ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আৰু মোৰ দেউতাৰ কিছুমানে কৈছে যে গৰুৰ পোৱালি দিছে এইটো আকৌ পোষ্ট কৰিব লগা কি কথা আপোনালোকে হয়তো এইখিনি অনুভৱ মানে কৰিব নোৱাৰিব যাৰ ঘৰত আছে তেওঁলোকে বুজি পাব মৰম জীৱ-জন্তুৰ প্ৰতি যিখিনি মৰম আছে আপোনালোকে হয়তো বুজি নাপাব গতিকে আপোনালোকক মই বহলাই ক'ব নিবিচাৰোঁ আৰু এতিয়া সুস্থ আছে আপোনালোকে আশীৰ্বাদ কৰিব আৰু 12 কপালে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ